Dear students, we are going to discuss about a tiger in the zoo. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো চিৰিয়াখানাত এটা বাঘ শীৰ্ষক কবিতাটোৰ বিষয়ে A Tiger in the Zoo written by Leslie Norris চিৰিয়াখানাত এটা বাঘ কবিতাটোৰ কবিজনৰ নাম হ'ল লেছলি নৰিছ Theme of the poem কবিতাটোৰ বিষয়বস্তু The poem contrasts a tiger in the zoo with the tiger in its natural habitat. The poem moves from the zoo to the jungle and back again to the zoo. The poet wants to depict the difference between the two environments. কবিতাটোৱে চিৰিয়াখানাত থকা বাঘ আৰু প্ৰকৃতিত মুক্ত মনে ঘূৰি ফুৰা বাঘৰ মাজত পাৰ্থক্য দেখুৱায় আৰু এই কবিতাটোত কবিজনে চিৰিয়াখানাৰ পৰা হাবিলৈ আৰু পুনৰাই হাবিৰ পৰা চিৰিয়াখানালৈ উভতি অহাও দেখা যায় আৰু কবিতাটোত কবিজনে এই দুয়োটা পৰিৱেশত থকা বাঘৰ মাজত যি পাৰ্থক্য সেয়া পুংখানুপুংখভাৱে বৰ্ণনা কৰিব বিচাৰিছে কবিতাটো আলোচনা কৰিবলৈ যোৱাৰ আগতে এবাৰ পঢ়ি লৈছোঁ A tiger in the zoo he stalks in his vivid stripes the few steps of his cage on pads of velvet quiet in the quiet rage. He should be lurking in shadow, sliding through long grass near the water hole where plump deer pass. He should be snarling around houses at the jungle's edge, wearing his white fangs, his claws, terrorizing the village. But he's locked in a concrete cell, his strength behind bars, stacking the length of his cage, ignoring visitors. He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. এতিয়া আমি স্ট্যান্জা বাই স্ট্যান্জা অসমীয়া অনুবাদখিনি চাই লওঁ প্ৰথম স্ট্যান্জাটো He stucks in his vivid stripes the few steps of his cage on pads of velvet quiet in his quiet rage. He তাৰ সজীৱ আঁচ থকা দেহেৰে মনে মনে তাৰ পিঞ্জৰাৰ পৰা অলপ কেইখোজমান কোমল নিস্তব্ধ ভৰিৰে আগুৱাই চিকাৰৰ ওচৰ চাপে ইয়াত ষ্টেঞ্জাটোত বাঘৰ চিৰিয়াখানাত থকা অভ্যাসৰ কথাকে বুজোৱা হৈছে He should be lurking in shadow, sliding through long grass near the water hole where plump deer pass. He should be lurking in shadow. He ছায়াত চুপ লৈ থকা উচিত অৰ্থাৎ মনে মনে থকা উচিত স্লাইডিং থ্ৰু লং গ্ৰাছ হি দীঘল দীঘল ঘাঁহনিৰ মাজত লুকাই থকা উচিত চুপ লৈ থকা উচিত নিয়াৰ দ্য ৱাটাৰ হোল পানীৰ গাঁতৰ কাষত হুৱেৰ প্লাম্প ডিয়াৰ পাছ যি ঠাইৰে শকত আৱত হৰিণাবোৰ পাৰ হৈ যায় He should be snarling around houses at the jungle's edge, wearing his white fangs, his claws, terrorizing the village. He should be snarling around houses. He ঘৰবোৰৰ চাৰিওফালে গেঙেৰি থকা উচিত
এট দ্য জঙ্গল চিজ জঙ্গলৰ কাষত থকা অৰ্থাৎ হাবিৰ কাষত থকা wearing his white fangs his claws তাৰ বগা বগা দাঁতবোৰ আৰু তাৰ হাতোৰা মেলি দি terrorizing the village সি গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰা উচিত but he is locked in a concrete cell his strength behind bars stacking the length of his cage ignoring visitors but he is locked in a concrete cell কিন্তু he শিলবালিৰে নিৰ্মিত কোঠাৰ ভিতৰত আবদ্ধ হৈ আছে তাৰ শক্তি বেৰৰ ভিতৰতে সীমাবদ্ধ stacking the length of his cage he তাৰ পিঞ্জৰাৰ ভিতৰতেই মনে মনে থাকিবলগীয়া হয় ignoring visitors দৰ্শনাৰ্থীসকলক অৰ্থাৎ ভ্ৰমণকাৰীসকলক আওকাণ কৰি সম্পূৰ্ণ ষ্টেঞ্জাটোৰ অসমীয়া অৰ্থ এনেকুৱা কিন্তু সি এটা কংক্ৰিট কোঠাত আবদ্ধ হৈ আছে তাৰ শক্তি বেৰৰ ভিতৰত দৰ্শকক আওকাণ কৰি সি তাৰ পিঞ্জৰাৰ সীমাতে মনে মনে ৰৈ আছে The last stanza He hears the last voice at night the patrolling cars and stares with his brilliant eyes at the brilliant stars He hears the last voice at night He নিখাৰ শেষৰ শব্দটো শুনে The patrolling cars নিখা প্ৰহৰা দি থকা গাড়ীৰ and stares with his brilliant eyes আৰু সি তাৰ উজ্জ্বল চকুৰে চাই থাকে at the brilliant stars উজ্জ্বল তৰাবোৰৰ ফালে সম্পূৰ্ণ ষ্টেঞ্জাটোৰ অসমীয়া অৰ্থ ৰাতি প্ৰহৰা দি ফুৰা গাড়ীৰ ৰাতিৰ শেষ শব্দ সি শুনে আৰু তাৰ উজ্জ্বল চকুৰে উজ্জ্বল তৰাবোৰলৈ লাগি চাই থাকে কবিতাটোৰ প্ৰথম চতুৰ্থ আৰু পঞ্চম ষ্টেঞ্জাত বাঘৰ চিৰিয়াখানাত থকা অভ্যাসৰ কথা বুজোৱা হৈছে আৰু দ্বিতীয় আৰু তৃতীয় ষ্টেঞ্জাত বাঘৰ হাবিত থকা অভ্যাসৰ কথা বুজাইছে The end of a tiger in the zoo অধিক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰক থেংক ইউ